নমস্কাৰ বন্ধুসকল, বৰ্তমান আমি আহি উপস্থিত হৈছোঁ টিংখাং চাহ বাগিচা। আৰু আপোনালোক গম পায় যে এণ্ডল টি কোম্পানীৰ যিকেইখন বাগান আছে, সেই বাগানকেইখন বৰ্তমান একেবাৰে পানীত হাঁহ নচৰা অৱস্থা হৈছে। ত' তেনে ক্ষেত্ৰত যিসকল আমাৰ ইয়াত শ্ৰমিক ৰাইজৰ যি জ্বলন্ত সমস্যাৰ ওপৰত বিশেষকৈ আজি ইয়াত এটি কাৰ্যসূচী লৈছে, আৰু বিশেষকৈ কৰ্মবিৰতি কাৰ্যসূচীৰ লগতে এক প্ৰতিবাদী কাৰ্যসূচী লৈছে। আৰু এইফালে মোৰ লগত আছে চিনাকি কৰাইছোঁ বাগিচাৰ অসম চাহ মজদুৰ সংঘৰ সম্পাদক টিংখাং বাগানৰ প্ৰাথমিক গোটৰ এইফালে অনিল আছে জিলা সমিতি। আমি ইয়াত আহিছিলোঁ আৰু ইয়াত আহি পিনে ইয়াত কাৰ্যসূচী কি ধৰণে সবিশেষ কথাখিনি আপোনাক জনাব চেষ্টা কৰিছোঁ। আপোনাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। কোম্পানি মুর্দাবাদ 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 অসম চাহ মজদুৰ সংঘৰ জিন্দাবাদ 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 আমাৰ শ্ৰমিকসকলৰ শক্তি জিন্দাবাদ 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 অসম চাহ মজদুৰ সংঘ জিন্দাবাদ 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 অসম চাহ মজদুৰ সংঘ জিন্দাবাদ 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 অসম চাহ মজদুৰ সংঘ জিন্দাবাদ 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 অনন্ত মোহন সিং মুর্দাবাদ 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 অনন্ত মোহন সিং মুর্দাবাদ 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 আমার রেশন দরমা দিবই লাগে আমার রেশন দরমা দিবই লাগে আমার পাওয়া দিবই লাগে কর্মী খেকা এক হো কর্মী খেকা এক হো কর্মী খেকা এক হো অসম চাহ মজদুৰ সংঘ জিন্দাবাদ 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 অসম চাহ মজদুৰ সংঘ জিন্দাবাদ 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 অসম চৰকাৰ হাই 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 অসম চৰকাৰ হাই 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 ইণ্ডল কোম্পানী হাই 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 অসম চাহ মজদুৰ সংঘ জিন্দাবাদ 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 ইটি কলে দুটি পা বাগনে জিন্দাবাদ ইটি কলে দুটি পা বাগনে জিন্দাবাদ ইটি কলে দুটি পা বাগনে জিন্দাবাদ আমাৰ ৰেশন দৰমা সময়মতে দিবই লাগে আমাৰ ৰেশন দৰমা সময়মতে দিবই লাগে। অসম চাহ মজদুৰ সংঘৰ নিৰ্দেশ মৰ্মে আমি এই প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হৈছোঁ, কিয়নো আমাৰ এণ্ডুইল কোম্পানীৰ শ্ৰমিক ৰাইজ যিখিনি সা সুবিধা পাব লাগে, দৰমহা নিয়মমতে পাব লাগে, ৰেচন নিয়মমতে পাব লাগে, চিকিৎসা ব্যৱস্থা পাব লাগে, ভৰি পাব লাগে, ঘৰ মেৰামতি কৰি দিব লাগে ইত্যাদি আৰু বহুতো ইয়াৰ লগতে মানে সংশ্লিষ্ট কিছুমান দাবী আছে, যিবিলাক দাবী আমি দীৰ্ঘদিনৰ পৰা আমি মেনেজমেণ্টৰ ওচৰত আমি দাবী জনাই আছোঁ। কিন্তু আমাৰ দাবী মেনেজমেণ্টে এতিয়ালৈকে পূৰণ কৰা নাই। বৰঞ্চ তেওঁলোকে মানে দিনক দিনে আমাৰ দৰমহাবিলাক মানে প্ৰথমে এটা দৰমহা দেৰি হৈ গৈছিলে, এতিয়া দেখিছোঁ দুটা দৰমহা তিনিটা দৰমহা তেনেকুৱা আমাৰ দেৰি হৈ গৈ আছে। ৰেচনো সেই দুটা তিনিটা ৰেচন আমাৰ মানে দেৰি হৈ আছে। গতিকে আমি চাহ শ্ৰমিকৰ মানে একমাত্ৰ উপাৰ্জন হ'ল এই চাহ বাগিচাৰ আমাৰ দৰমহাখিনি। আমি 12 দিনৰ কাম কৰি পিনে যি দৰমহা পাওঁ, সেই দৰমহাৰে আমি পৰিয়াল পোহপাল দিব লাগে। কিন্তু সময় মোতাবিক নোপোৱাৰ কাৰণে আমাৰ আহুকাল হৈছে, যাৰ কাৰণে আমি মানে বহুত কষ্ট ভুগি আছোঁ। আজি 6-7 মাহ ধৰি ভুগি আছোঁ। কোম্পানীয়ে মানে সদায় কয় যে অহা মাহত ভাল হৈ যাব, অমুক মাহত ভাল হৈ যাব। প্ৰথমে ক'লে যে এপ্ৰিল মাহৰ পৰা আমাৰ মানে ছিজন যেতিয়া ষ্টাৰ্ট হ'ব তেতিয়া আমাৰ কোম্পানীৰ আমাৰ বাগানৰ অৱস্থা ভাল হৈ যাব। কিন্তু এতিয়া আকৌ 2 দিন আগতে মানে এটা চিঠি পাইছোঁ তেওঁলোকৰ ডেপুটি জেনেৰেল মেনেজাৰৰ পৰা যে জুলাই বা আগষ্ট মাহৰ পাছতহে আমাৰ ভাল হ'ব। কিন্তু এতিয়া জুলাই আগষ্ট পাবলৈ হ'লে এতিয়া আৰু 3 মাহ আছে, 2.5-3 মাহ আছে। গতিকে ইমান দিনে আমি হাৰাশাস্তি পাই আছোঁ, আৰু আমি পাবলৈ মানে আমি সাজু নহয়। সেইকাৰণে আজি আমি গোটেই অসমত এণ্ডুইলৰ যিমান 10খন বাগিচা আছিলে, সেই 10খন বাগিচাৰ লগত মিলি পিনে একত্ৰিতভাৱে আজি আমাৰ এই কাৰ্যসূচীটো আমি পালন কৰিছোঁ। আমাৰ বিভিন্ন দাবী দাবা লৈ আমি এই বন্ধ কাৰ্যসূচীটো আমি পালন কৰিছোঁ। আৰু আমাৰ এই কাৰ্যসূচী আজি সফল ৰূপায়ণ হৈছে। তাৰ কাৰণে মই আমাৰ টিংখাং লাকড়িবাম দিল্লীবাড়ীৰ চাহ শ্ৰমিক ৰাইজ যিবিলাক ইয়াত একত্ৰিত হৈছে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু আমাৰ বাগিচাৰ যিবিলাক
ছেক্ৰেটাৰী প্ৰেচিডেণ্ট আছে 3টা বাগানৰ, তেখেতসকলকো মানে আমি এই কাৰ্যসূচীটো সফল ৰূপায়ণ কৰিবলৈ যি সহযোগ আগবঢ়ালে, এই ইমান গৰমতো তেওঁলোকে যে আমাৰ লগত সহযোগ কৰিলে, তাৰ কাৰণে তেওঁলোকে সকলোকে মোৰ অসম চাহ মজদুৰ সংঘৰ নাহকুটি শাখাৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতে আজি এই যিটো কাৰ্যসূচী আমি ইয়াত লৈছোঁ, এই কাৰ্যসূচীৰ যদি তেওঁলোকে আমাৰ সঁহাৰি নজনায় অতি শীঘ্ৰে, তেনেহ'লে আমি দ্বিতীয় পৰ্যায়ত আমি গোটেই অসম ব্যাপী আমি মানে এটা আন্দোলন কৰা আমি মানে যুঁজা মানে চলাই আছোঁ। যদিহে আমাৰ আজিৰ এই কাৰ্যসূচীটো তেওঁলোকে যদি মানি নলয়, আমাৰ দা ধৰ্মাবিলাক আমাৰ সমূহ মোতাবিক যদি নিদিয়ে, তেনেহ'লে আমি এই কাৰ্যসূচীবিলাক ব্যাপক ৰূপে গোটেই অসমত আমি বিয়পাই দিম। সেইটো আমাৰ মানে শেষ সিদ্ধান্ত।